নমস্কাৰ। পোহৰ জোনাকীৰ সমূহ শ্ৰোতাবৃন্দ আৰু দৰ্শকলৈ নতুন বছৰৰ অশেষ শুভকামনা। আগন্তুক ভোগালী বিহুৰ উলগো যাচিছোঁ আপোনালোকক এই কাব্যবান অন্তৰৰ পৰা। আপোনালোকৰ অনাগত দিনবোৰ সুখৰ হওক, শান্তিৰ হওক, সমৃদ্ধি কঢ়িয়াই আনক এই আশা। পোহৰ জোনাকীৰ পোহৰেৰে আপোনালোকৰ মনবোৰো উদ্ভাসিত হৈ উঠক। পোহৰ জোনাকী হৈ পৰক সকলোৰে বাবে আশা, ভৰসাৰ আৰু নিদৰ্শনৰ স্থল। পোহৰ জোনাকী দীৰ্ঘায়ু কামনা কৰি আজি মই মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটি মোৰেই প্ৰকাশিত গ্ৰন্থ পুৰুষ নামৰ কথা কবিতাৰ গ্ৰন্থখনিৰ পৰা তুলি অনা হৈছে। উক্ত গ্ৰন্থখনি 2019 চনতেই প্ৰকাশ পাইছিল। তাতেই পুৰুষতান্ত্ৰিক কিছুমান কবিতা সন্নিৱিষ্ট কৰা হৈছিল আৰু আজি পোহৰ জোনাকীৰ দৰ্শক শ্ৰোতাৰ বাবে এটি বৰ সুন্দৰ কবিতা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। কবিতাৰ শিৰোনাম পুৰুষৰ পেটত ভোকৰ জুই। পুৰুষৰ পেটত ভোকৰ জুই। পুৰুষৰ পেটতো ভোকৰ জুই দপ দপাই জ্বলে। পুৰুষৰ পেটতো ভোকৰ জুই দপ দপাই জ্বলে। পুৰুষে ভোক দেখুৱাই কান্দিব নোৱাৰে। ভোক পুৰুষৰ বাবে নিষিদ্ধ। ভোক নিৰ্বাপিত কৰিবলৈহে পুৰুষৰ জন্ম। মাতৃৰ ভোক, পিতৃৰ ভোক, পত্নীৰ ভোক, সন্তানৰ ভোক, ভনী জনীৰ শৰীৰ ঢকাৰ ভোক, পত্নীক সজাই আনৰ ভোক, মাতৃৰ ঔষধৰ ভোক, সন্তানক মানুহ কৰাৰ ভোক। তাৰ মাজত পুৰুষৰ ভোক ক'ত? সোধে বা কোনে? মূল্যই বা কি? মনত পৰে পিতাইৰ ফটা বনিয়নত লাগি থকা কেঁচা ঘামৰ গোন্ধত ভোক ভোক লগা এটি শব্দ। হালৰ মুঠিত ধৰি টান হোৱা হাতৰ তলুৱাত কেতিয়াবা তেজ বিৰিঙি ভোকৰ প্ৰতিচ্ছবি অঁকা কিমানে অনুভৱ কৰে। মহ জোকৰ কামোৰত পিতাই নামৰ পুৰুষ কেতিয়াও পিতত হোৱা নাছিল। নাছিল ৰ'দত শুকুৱাৰ অথবা বৰষুণত তিতাৰ ভয়। ঢেৰেকনিত গৰুহালক সাহস দিয়া পুৰুষ ভিতৰি কঁপি উঠিলেও ভোকৰ লগত যুঁজিবলৈ তাতেই খোপনি পুতি ৰয়। সেই সন্মুখত লৈ পুৰুষ নামি পৰে ভোকৰ সন্ধানত। আহিবলগীয়া পুৱাৰ প্ৰথম কিৰণ আৰু পুৰুষৰ ভোক যে একেই দোলেৰে বন্ধা। ধন্যবাদ।